মোবাইলত দেখিছোঁ মই কাম্পায়ে মানে বিজেপিত যোগদান কৰিব বুলি শুনিছোঁ, কিন্তু মই এতিয়ালৈকে কাম্পায়ে ফৰ্মেলি জইন কৰাটো মই দেখা নাই, বা কাম্পাৰ গলাত বা মাথাত টপি দেখা নাই। মই বিজেপিৰ টপিটো মই দেখিবলৈ পোৱা নাই। কথা সেইটোৱে। পৰিৱৰ্তন মানে কি, কেনেকুৱা পৰিৱৰ্তনটো লাগে? পৰিৱৰ্তনটো লাগিবই। প্ৰমোদ বড়োটো আনিব পৰা নাই পৰিৱৰ্তন, আমি আনিছোঁ আৰু আমি আনিম দেই। হ'ব আর বড়োলেণ্ড মুভমেণ্টত একেদিনাই যিটো 11 মাৰ্চাছ হৈ গ'ল, ইয়াৰে মানে কাৰ্যসূচী লৈ পেলাই ইয়াত অবজাৰ্ভ কৰা হৈছে মেমৰিয়েল ডে হিচাপে। কথা সেইটোৱে, আৰু বেলেগ প্ৰগ্ৰাম আৰু নাই এনেকুৱা। নাই নাই, আমাৰ কথা হ'ল বিটিচি অঞ্চলত চবে ৰাজনীতি কৰি আছে। CPM-ও কৰিছে, AGP-ও কৰিছে, BJP-ও কৰিছে, কংগ্ৰেছো কৰিছে। চব দলে বিটিচিত ৰাজনীতি কৰি আছে, কিন্তু যদিও কৰিছে এই বিটিচি অঞ্চলত আমাৰ BPF দলৰ প্ৰভাৱটো বেছি। আমাৰ BPF দলৰ ওপৰত মানে কোনো দলে প্ৰভাৱ কৰিব পৰা নাই আমাৰ বিটিচি অঞ্চলত। কথা সেইটোৱে। চবেই আছে পৰিৱৰ্তন। এইটো ফুৰানা খেচেট এইবিলাক বাজাই থাকিবলৈ মন নাই। মুঠতে আমাৰ যিটো অভিযান, এইটো হ'ব মুঠতে প্ৰমোদ বড়োক বিটিচিৰ পৰা আউট কৰিব লাগে আৰু বিটিচিটো বচাব লাগে। সেইটো হ'ল আমাৰ BPF দলৰ অভিযান হিচাপে আমি লৈছোঁ আৰু চলাই আছোঁ আমি। কথা সেইটোৱে, বেলেগ একো নাই। যিমান নকয় কিয় BPF-এ এইবাৰ চৰকাৰ গঠন কৰিব। কথা প্ৰমোদ বড়োক লৈ পেলাই মই শংকিত হোৱা মানুহ নহয়। প্ৰমোদ বড়োহে আমাক লৈ পেলাই শংকিত হৈ আছে। কথাটো সেইটোৱে।